हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে চাগে মোৰো ভালে আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো বাহৰ গাজৰ সৈতে মাছৰ আঞ্জা কেনেকৈ ৰান্ধিছো চাও আহকচোন ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰি জনাব চাই কেনেকুৱা পালে আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিওসমূহ আপোনালোকে পাই থাকে গতিকে আহকচোন ভিডিওটো আৰম্ভ কৰো এয়া বাহৰ গাজৰ আঞ্জাখন বনাবৰ কাৰণে মই এটা মাছ লৈছো আপোনালোকে যিকোনো ধৰণৰ মাছ লব পাৰে আজি মই ৰান্ধিম কলিয়া জাৰা মাছ তাৰ বাবে মই মাছ 3 পিস লৈছো দেখিছেনে মাছ 3 পিস মই ধুনীয়াকৈ কাটি ধুই ৰেডি কৰি লৈছো ইয়াত এতিয়া মই খালি নিমখ আৰু হালধি তেলখিনি গৰম হোৱাৰ পিছত মই মাছখিনি বেছ ভাজিছো মাছখিনি যাতে ধৰি নাযায় তাৰ কাৰণে মাজে মাজে লৰাই আছো আৰু ৰঙচুৱা হোৱালৈকে মই মাছখিনি ভাজিম এতিয়া মই মাছখিনি ভাজা হৈ গ'ল তাৰ পাছত এতিয়া মই এইখন বাহৰ গাজৰ আঞ্জা বনাবৰ কাৰণে বিশেষ মই একো নলওঁ পিয়াজ এটা কাটি লৈছো কেঁচা জলকীয়া লৈছো আৰু ইয়াৰ পৰা মই বাহৰ গাজ 2 চামুচ দিম যিখিনি মাছ ভাজা তেল আছিলে মাছ ভাজা তেলকে আমি কাটি থোৱা পিয়াজখিনি আৰু জলকীয়াখিনি পিয়াজ আৰু জলকীয়াখিনি ভাজি হৈ গৈছে ভাজাৰ পিছত মই ইয়াত বাহৰ গাজ দিছো প্ৰথমে 2 চামুচ দিছো কম হলে আৰু দিব পাৰে মই কি ধুনীয়াকৈ পিয়াজ আৰু জলকীয়াখিনিৰ লগত মিক্স কৰি ভাজিছো আৰু 1 চামুচ মই বাহৰ গাজ দি দিছো দিয়াৰ পিছত এইখিনি অকমান ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত পানী অলপ দিলো পানী আপোনালোকে পৰিমাণ অনুসৰি দিব পাৰে মই অকমান দিছো আৰু নিমখ হালধি দিছো নিমখ হালধি দিয়াৰ পিছত এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকি দিম ধুনীয়াকৈ লৰাই মই ঢাকি দিম এইখিনি মই উতল নাহালৈকে ভালদৰে উতল নাহালৈকে মই ঢাকি বাৰে বাৰে লৰাই থাকিম লৰাই পেলাই দেখিছে ধুনীয়াকৈ উতল আহিছে তাৰপিছত মই ভাজি লোৱা মাছ কিপিচ ইয়াত দি দিছো পানী বেছিকৈও দিব পাৰে কিন্তু মই কমকৈ দিছো এইখিনি ভাজি লোৱা মাছ কিপিচ দিয়াৰ পিছত আকৌ মই এবাৰ ঢাকি দিম এয়া দুবাৰ ঢাকন দিয়াৰ পিছত এয়া ধুনীয়াকৈ এটা উতল আহিছে আৰু ধুনীয়াকৈ এইখিনি গ্ৰেভি হৈ গৈছে আৰু ধুনীয়া এটা কালাৰ হৈছে দেখিছেনে এইখিনি মই বনাই থাকোঁ এনেদৰে মই বনাই থাকোঁ মাজে মাজে কিন্তু আজি মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ তো বনাই খাবচোন এবাৰ খুব ধুনীয়া সোৱাদ হয় এনেকৈ খাবৰ কাৰণে হৈ গ'ল মোৰ ঘৰত 3জন মানুহ কাৰণে মই 3 পিচ লৈছোঁ আপোনালোকে বহুত ল'ব বেছিকৈও ল'ব পাৰে মাছ এইখিনি এতিয়া আমি ভাতৰ লগত খাম আপোনালোকেও এনেদৰে বনাই খাবচোন খুব সোৱাদ হয় আৰু কেনেকুৱা পালে খাই মোক জনাব কমেন্ট কৰি আৰু আপোনালোকে মোৰ পৰা কেনে ধৰণৰ ভিডিও আশা কৰে কমেন্ট বক্সত জনাবচোন